নমস্কাৰ সতীৰ্থবৃন্দ, ৱেলকাম টু মাই দেওৰাম ব্লগ। আমি ইয়াত সকলোৱে লগ লাগি এঠাইলৈ গৈ আছোঁ, পুৰীলৈ গৈ আছোঁ। চাই থাকিব। আমি আহি আছোঁ, ডিমাপুৰ পালোহি। অকণমান ডিমাপুৰখনৰ ষ্টেচনটো অকণমান দেখুৱাই দিলোঁ, বেছি নেদেখুৱা, আগতেও দেখুৱাইছোঁ আপোনালোকক। এয়া আমি সকলোৱে আহি ডিমাপুৰত উপস্থিত হৈছোঁহি। ইয়াৰ পৰা আমি পুৰীলৈ যাম। আৰু লগত এয়া এইসকল আছে। সেইজন কোন হয় চিনি পাইছে নিশ্চয়। আৰু আছে আমাৰ লগত থকা পাৰ্টি আৰু আছে। আমি এতিয়া এয়া ডিমাপুৰ ষ্টেচন পাইছোঁহি আৰু ইয়াৰ পৰা আমি পুৰীলৈ যাম। আমি এতিয়া গুৱাহাটী পালোহি। গুৱাহাটীৰ পৰা টিকেট কাটি কামাখ্যালৈ যাম আৰু কামাখ্যাৰ পৰাহে আমি পুৰী এক্সপ্ৰেছ পাম। এতিয়া আমি কামাখ্যা ষ্টেচনত আহি ৰৈ আছোঁ। আমাৰ পুৰীৰ গাড়ীখন 8:10 আছে। সেইভাগে সকলোৱে বহি আছে। খন্তেক পিছত আমাৰ গাড়ী আহিব আৰু আমি তেতিয়া পুৰীলৈ যাত্ৰা কৰিম। এতিয়া আমি এচি ডবাত আছোঁ। क्या लाया है? चना है। चना क्या चना? कच्चा चना। कच्चा चना, ठीक है ठीक है। एसी डबार ভিতৰলৈ গৈ আছোঁ আৰু কোনে ক'ত আছে দেখুৱাই গৈ আছোঁ। আমাৰ মানুহবোৰ ক'ত আছে অলপ দেখুৱাই যাওঁ। তো এচি কোচ আৰু আমাৰ মানুহ ইয়াতে দেখিছোঁ। ইয়াত এইয়া চবে বহি আছে আৰু আগলৈ গৈ আছোঁ আৰু ক'ত কোনে বহি আছে দেখুৱাওঁ। এচি ডবা মানুহবোৰ বৰ বেছিকৈ অহা যোৱা কৰা দেখিছোঁ। ইয়াত এচি নিচিনা লগাই নাই। এচি পিছতে যাম আমি শ্লিপাৰত, তাত কেনেকৈ মানুহবোৰ বহি আছে। আমাৰ ইয়াত আৰামতে বহি থকা দেখিছোঁ। আৰু আগলৈ যাওঁ। অ' বাইদেউ, কিবা কিবি খালেনে? চব পালে। আৰু কি কি পালে? ঝালমুড়ি পালে নাই? এইয়া এইজনে ইয়াৰ ভাতৰ অৰ্ডাৰ ল'বলৈ আহিছে। আৰু এতিয়া আগলৈ যাওঁ। আগলৈ যাম। এইয়া লেট্ৰিনে বাথৰুমে বোলে পানীয়ে নাই। কেনেকুৱা এচি বোলে ক'বই নোৱাৰোঁ আমি। এয়া এচি ডবাত ইটো পিছত সিটো বস্তু আহিয়ে আছে। ঝালমুড়ি আহে, আকৌ ৰঙা চাহ আহে, কেতিয়াবা লেমন টি, কেতিয়াবা আপোনাৰ মছলা টি, আৰু লগতে এয়া দেখিছেনে কি টি আহিছে। এয়া ৰাইজে খাই থকা দেখিছোঁ। ইয়াত আপোনালোকে আহিলে এনেকৈ মাজে মাজে পাই থাকিব, সুবিধা বুজি খাই থাকিব, কিন্তু বেছিকৈ নাখাব, নহ'লে পিছত অসুবিধা কৰিব। আমাৰ ডবাত এতিয়া কি ৰেবৰি আহিছে গম পোৱা নাই। ওচৰলৈ আহিলে আপোনালোকক দেখুৱাম। আৰু আমাৰ পুৰীৰ যাত্ৰাৰ প্ৰথম ভিডিঅ'তেই ইমানতে সমাপ্ত কৰিম। প্ৰথমতে দেখুৱাই লওঁ কিনো ৰেবৰি আহিছে। এইবোৰ মিঠা মিঠা কৈ আছে। দৈ ৰেবৰি বুলি কৈছে। এইয়া লগতে মছলা মুড়ি আহি গ'ল। শুই থকাটো অলপকৈ দেখুৱাওঁ, বেছি নেদেখাওঁ আৰু বেছিকৈ দেখুৱাবলৈ বেয়া পাই যাব। অকণমান শুবই আৰু গাড়ীত আহিলে। এইখন আৰাম নকৰিলে কেনেকৈ যাব। গতিকে ৰেবৰি আমি খাবলৈ নোৱাৰিম যেনেই পাইছোঁ। গতিকে আমাৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি আপোনালোকে চাই ভাল পালে ব্লগটোত শ্বেয়াৰ কৰি দিব, কমেণ্ট এটা দিব আৰু ছাবস্ক্ৰাইব কৰি দি
লগতে এই বাইদেউ ফালে চাই পেলাই বেলটো দবাই দিব। ভালো দই হবে, রাবড়ি হবে।